নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ দীপাংক ব্লগ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ যিটো আমাৰ মান্দাকাটা CIJW ট্ৰেইনিং চেণ্টাৰত যিটো আমাৰ ড্ৰাইভিং স্কিল টেষ্ট হৈ আছে, তাত সঘনাই সোধা কিছুমান কুৱেশ্যন আৰু যিবিলাক কুৱেশ্যন সুধিছে তাৰ সকলোখিনি কুৱেশ্যন আৰু আনচাৰ মই আপোনালোকৰ মাজত লৈ আহিছোঁ। মই আগতে কৈছোঁ যে মোৰ কিছুমান লগৰো আছে আৰু মোৰ যেনেকৈ মোৰ লগৰ ভাই ককাই তেওঁলোকে দিব গৈছে, তেওঁলোকৰ মাজৰ পৰা মই সকলোখিনি কালেক্ট কৰি আনিছোঁ, সকলো প্ৰশ্ন আৰু যিখিনি প্ৰশ্ন আছে তাৰ মই উত্তৰো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। খালি মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বেল আইকনটো দবাই থ'ব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে অতি অনতিপলমে ভিডিঅ'বিলাক পায় আৰু সুন্দৰভাৱে চাই আপোনালোকে ছাকচেছ পাব পাৰে। এতিয়া মই লৈ আহিছোঁ কি এটা কথা, যিটো আমাৰ মান্দাকাটাত হৈ আছে ড্ৰাইভিং স্কিল টেষ্ট, এইবাৰ কেণ্ডিডেটো বেছি, সেইকাৰণে কি হৈছে কুৱেশ্যনবিলাকো টাফ হৈছে, আগৰ দৰে নহয়। আগতে আমাৰ যিখিনি ড্ৰাইভাৰ স্কিল টেষ্ট হৈছিলে তেওঁলোকৰ চিম্পুল আছিলে, কাৰণ আমাৰ ট্ৰেফিক ছিগনেলখিনি সুধিছিলে আৰু তেনেকৈ ওপৰা-ওপৰি কিছুমান কথা সুধিছিলে। এতিয়া কেণ্ডিডেট যিমানে বাঢ়ি গৈছে, আমাৰ চব কম্পিটিশ্যন হৈ গৈছে আৰু সেইকাৰণে মই লৈ আহিছোঁ এনেকুৱা ধৰণৰ ভিডিঅ' যে তুমি বেছিটো বেছি জানিব পাৰা। আজি লৈ আহিছোঁ তাত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছিলে। এতিয়া প্ৰথম কুৱেশ্যন, ইঞ্জিন অইলৰ কাম কি? আমাৰ যেতিয়া গাড়ী এখনত ইঞ্জিন অইল আমি ভৰাওঁ, তাত ইঞ্জিন অইলখিনিয়ে কি কাম কৰি থাকে? এতিয়া নেক্সট কুৱেশ্যন হৈছে কি লুব্ৰিকেণ্ট মানেনো কি? এতিয়া 3 নম্বৰ কুৱেশ্যন হৈছে কি প্ৰপেলাৰ চাপ, যিটো প্ৰপেলাৰ চাপৰ কাম কি, ই ক'ত থাকে? আগতে কৈছোঁ আপোনালোকক। নেক্সট হৈছে কি ডিফেন্সিয়েলৰ কাম কি? এনেকৈ ধৰণৰ কুৱেশ্যন সুধিছে। মই এতিয়া আপোনালোকক কৈছোঁ যে মই আগৰ ভিডিঅ'ত মই সুন্দৰভাৱে দিছোঁ ডিফেন্সিয়েলৰ কাম কি, আপোনালোকে আগৰ ভিডিঅ'টো চাব মই সুন্দৰভাৱে। এতিয়া কি হ'ল পপুলাৰ চাপ, মই কৈছোঁ যে পপুলাৰ চাপ যিটো আপোনালোকে গাড়ীত দেখিব, ডাঙৰ ডাঙৰ ট্ৰাকবিলাকত সচৰাচৰ সুন্দৰভাৱে দেখা পায় যে এডাল দীঘল ৰড থাকে যিডাল ঘূৰি থাকে। আপোনালোকে মন কৰিব, সেইডালেই নাম হ'ল কি পপুলাৰ চাপ। ইনো কাৰ লগত সংযোগ হৈ থাকে? এতিয়া যিটো ডিফেন্সিয়েল আৰু পপুলাৰ চাপৰ মাজত এটা জইন থাকে, এইটো হ'ল ইউনিভাৰ্চেল জইন। এতিয়া আপোনালোক সুধিব পাৰে যে ইউনিভাৰ্চেল জইননো ক'ত থাকে? এতিয়া বুজি পালে যে ডিফেন্সিয়েল আৰু আমাৰ যিটো পপুলাৰ চাপৰ লগত সংযোগ হৈ থাকে, লগত জইন হৈ থাকে, সেইটোৱে কি হ'ল ইউনিভাৰ্চেল জইন। সুন্দৰভাৱে বুজি পালে। এতিয়া হ'ল নেক্সট কুৱেশ্যন হৈছে কি, আমাৰ যেতিয়া এখন গাড়ী ক্লাছ পেডেল থাকে না, ক্লাছ পেডেলডাল কিয় হাৰ্ড হয়? আৰু যদি হাৰ্ড হ'লে আমি কি প্ৰব্লেম দেখা দিয়ে এখন গাড়ীত? এতিয়া প্ৰথম কথাটো হ'ল কি ক্লাছ পেডেলডাল কিয় হাৰ্ড হয়? যেতিয়া আমাৰ ক্লাছ প্লেট থাকে, ক্লাছ প্লেট আৰু প্ৰেছাৰ প্লেট বেয়া হ'লেও আমাৰ কি হ'ব পাৰে, ক্লাছডাল আমাৰ হাৰ্ড হ'ব পাৰে। এতিয়া এই ক্লাছডাল হাৰ্ড হ'লে আমাৰ গাড়ীখনত কি প্ৰব্লেম দেখা দিয়ে? যেতিয়া আমাৰ ক্লাছডাল হাৰ্ড হ'ব, তেতিয়া আমাৰ কি হ'ব, গিয়াৰ লগোৱাত টান হ'ব, কঠিন হ'ব গিয়াৰ লগাবলৈ। 2 নম্বৰ কথা, আমাৰ কি হ'ব, গাড়ীখনৰ পিক আপ নোলোৱা হ'ব। 3 নম্বৰ কথা কি হ'ব, লগতে আমাৰ গাড়ীখনৰ মাইলেজো কমি যাব। এতিয়া সুন্দৰভাৱে বুজি পালে। এতিয়া লৈ আহিছোঁ কি আমাৰ যিটো গাড়ী এখনৰ দুটা ইঞ্জিন থাকে, পেট্ৰল ইঞ্জিন আৰু এটা ডিজেল ইঞ্জিন। এই পেট্ৰল ইঞ্জিনে কেনেকৈ ধৰণে কাম কৰে আৰু ডিজেল ইঞ্জিনে কেনেকৈ ধৰণৰ কাম কৰে, এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে। মই লৈ আহিম সকলো কুৱেশ্যন আনচাৰ। এতিয়া নেক্সট হৈছে কি আমাৰ যিটো এটা ইঞ্জিনত থাকে ক্ৰেংক শ্ৰাফৰ কাম কি? আৰু এটা থাকে
কেমশ্বাফ্টৰ কাম কি কেমশ্বাফ্ট আৰু ক্ৰেংকশ্বাফ্ট দুটা বেলেগ বেলেগ বস্তু এই দুটাৰ কাম কি এইখিনি মই সুন্দৰভাৱে লৈ আহিম নেক্সট এতিয়া মই আপোনালোকক কওঁ যে কি মই কৈছিলোঁ ইঞ্জিন কাক কয় এতিয়া আমাৰ যিটো গাড়ী এখনত ইঞ্জিন থাকে ইঞ্জিনৰ কাম কি বা ইঞ্জিন কাক কয় এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে এতিয়া মই আপোনালোকক কৈছোঁ এতিয়া ইঞ্জিন কাক কয় বুলি ক'লে তোমালোকে ক'বা যে কি আমাৰ ইঞ্জিন হৈছে বাহনখনৰ কি যান্ত্ৰিক স্থান ই চিলিণ্ডাৰ ভিতৰত নিয়ন্ত্ৰিত আগতে ইঞ্জিনৰ কথা মই আগতে কৈছোঁ ই কি হয় চিলিণ্ডাৰ ভিতৰত নিয়ন্ত্ৰিত বিস্ফোৰণৰ প্ৰক্ৰিয়া তে গাড়ীখন কেনেকেনো ষ্টাৰ্ট হয় আগতে মই তোমালোকক বুজাইছিলোঁ এইটো ভিডিঅ'বিলাক চাবা গম পাবা যে ই চিলিণ্ডাৰ ভিতৰত নিয়ন্ত্ৰিত বিস্ফোৰণৰ প্ৰক্ৰিয়াৰ জৰিয়তে ইন্ধনক গতিলৈ ৰূপান্তৰিত কৰে বুজি পালা ই কি কয় যিটো বিস্ফোৰণ কৰি ইন্ধনক কি কয় বিস্ফোৰণ কৰি গতিলৈ ৰূপান্তৰিত কৰে এতিয়া কি হয় মই ক'লো যে কি গতিলৈ ৰূপান্তৰিত কৰে আৰু চকা দুটাক কি হয় গাড়ীৰ চকাক শক্তি প্ৰদান কৰে কি কৰিবলৈ আগুৱাই যাবলৈ ইঞ্জিনৰ কাম আমাৰ গাড়ীৰ ইঞ্জিনৰ কাম সেইটো এতিয়া নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ কি আমাৰ আগতে কৈছিলোঁ যে কি ইঞ্জিন অইল আমাৰ ইঞ্জিন অইলে কি কাম কৰে এতিয়া গাড়ী যিটো কি হয় ইঞ্জিনৰ চলন্ত অংশ এতিয়া এটা ইঞ্জিনৰ ভিতৰত কি থাকে কিছুমান পাৰ্টছ থাকে এতিয়া সেই কি হয় পাৰ্টছবিলাকটো কাম কি থাকে ঘূৰি থাকিবা বা কিবা কৰি থাকিব এইটো এই চলন্ত অংশত কি হ'ব ঘৰ্ষণ হ'ব যেতিয়া লোহা এনেকে যেতিয়া আমাৰ ঘূৰি থাকিব তেতিয়া এইটো কি হ'ব ঘৰ্ষণ হ'ব সেই ঘৰ্ষণৰ আৰু পৰিধান কি কয় কমায় যেতিয়া লোহাই ঘূৰণি খাব যেতিয়া আমাক যে কয় যে ইঞ্জিন এতিয়া মই ক'ব আহিছোঁ যে কি যেতিয়া আমাৰ ইঞ্জিন অইলৰ মাত্ৰা কমি গ'লে আমাৰ গাড়ীখন কি হ'ব বেয়া হ'ব ইঞ্জিন চিজ হ'ব এনেকৈ কিছুমান কথা আপোনালোকে শুনিব পাৰে কেতিয়া ইঞ্জিন চিজ হয় যেতিয়া আমাৰ ইঞ্জিন অইলৰ মাত্ৰা কমি যাব তেতিয়া আমাৰ ইঞ্জিনটো চিজ হ'ব পাৰে সেইকাৰণে কৈছোঁ যে কি আমাৰ যিটো গাড়ীৰ ভিতৰৰ চলন্ত অংশ কৈছোঁ গাড়ীৰ যিটো ইঞ্জিনৰ চলন্ত অংশত ঘৰ্ষণ আৰু পৰিধান কমায় ইঞ্জিন অইলে তাৰ কাম হৈছে আৰু যাৰ ফলত ইঞ্জিনৰ কাৰ্যক্ষমতা কি হয় বৃদ্ধি পায় আৰু উন্নত হয় লগতে কি হ'ব ইয়াৰ আয়ুস বৃদ্ধি পাব সেয়ে কয় যে কি আমাৰ গাড়ীখনত চেক কৰি থাকিবলৈ যেতিয়া লিমিট থাকে কমিছে নেকি বা কিবা হৈছে নেকি ইঞ্জিন অইলটো বেয়া হৈছে নেকি এয়ে এতিয়া মই যিখিনি ক'লোঁ ভাবিছোঁ সুন্দৰভাৱে আপোনালোকে বুজি পাইছে এতিয়া মই এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু আনচাৰ মই নেক্সট ভিডিঅ'ত লৈ আহিম মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ ইমানেই ধন্যবাদ